সকলকে নমস্কাৰ জনাই মোৰ জিতুমণি ব্লগ চলোৱা সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই এখন বিশেষ বজাৰলৈ আহিছোঁ, নলবাৰীস্থিত পদুম নগৰলৈ, য'ত এখন বিশাল মাছৰ বজাৰ ইয়াত হৈছে আৰু আপোনালোকক সকলোকে মই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোকে মোৰ ভিডিঅ'টো চাই থাকিব। এইখনে হৈছে বিশেষ মাছৰ বজাৰ। ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে আৰু আপোনালোকে যদি কিনিব বিচাৰে এই পদুম নগৰলৈ আহিব। দাদা, এইটো মাছত কিমান ডাঙৰ, কিমান দাম এইটো? এইটো দাম কিমান দাম হ'ব? 600 টকা কিলো। অঁ, এইটো কিমান কেজি হ'ব? এইটো 10 কিলোমান হ'ব। আৰু আপোনাৰ চাই থকা এইটো তাত 10 কিলো হ'ব আৰু 600 টকা কিলো। আপোনাক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই আছোঁ, চাই থাকিব। যদিহে মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব। আপোনালোকে চাই দিয়ক, সম্পূৰ্ণভাৱে চাই দিব। ডাঙৰ ডাঙৰ মাছ ওলাইছে। দাদা আপোনাক মোৰ চেনেলটোত আপোনাক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। আপুনি কি ক'ব? সকলোৱে চাই থাকক। এইটো চাগে চিতল জঁপিয়াই আছে, ইমান ডাঙৰ ডাঙৰ মাছ হয়নে ৰাইজ? আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ কমেণ্টত জনাব। পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ মই মোৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি দাদাসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি কি কি দিলে? মই চিতল কিনিলোঁ এটা, ভোকা কিনিলোঁ এটা। বাকী বিহুৰ বাকী বজাৰখিনি হৈছে। অসমবাসী ৰাইজক কি ক'ব? শুভেচ্ছা দিছোঁ ভোগালী বিহুৰ নতুন বছৰৰ লগতে। সকলোৰে মনত শান্তি সম্প্ৰীতি বজাই ৰাখক, সকলো সুখেৰে থাকক, এয়াই কামনা। ঠিক আছে, আপোনালোকে সকলো ভিডিঅ' চাই থাকিব। যদি আপোনালোকে নলবাৰীৰ পৰা চাই আছে তেতিয়াহ'লে এটা লাইক কমেণ্ট কৰি দিব। মোৰ চেনেলটো জিতুমণি ব্লগ নামেৰে আছে, ছাবস্ক্ৰাইব কৰি দিব। ডাঙৰ ডাঙৰ মুৰ্গী ওলাইছে, দেখাচোন কিমান ডাঙৰ ডাঙৰ। এইখন হ'ল চব্জিৰ বজাৰ, আৰু চব্জি কিনি আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি অসমবাসী ৰাইজক কি ক'ব? কি ক'ম আৰু, বিহুতটো আছে, চবে বজাৰ কৰিছে, মানে মানুহতো পইচা পাতি নাই বুলি কয়, এতিয়াতো চবৰে আছে না। আজি দুখীয়া হওক বা ধনী হওক সকলোৱে এসাঁজ পেট ভৰাই খাব। আপোনাকো মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এয়া হ'ল চব্জি বজাৰ, দাদা কিনি আছে, ধুনীয়া ধুনীয়া চব্জি ওলাইছে। দাদা, চব্জি কিমানকৈ দি আছে আপুনি? বিলাহী 40, আলু 30, মটৰ 60 টকা। বেপাৰ কেনেকুৱা চলিছে? বেপাৰ বৰ্তমান ইমান ঠিক নহয় এতিয়া। আহিব লাহে লাহে আৰু ঠিক আছে। এই চাই থাকক, বেপাৰ যদিও সেমেকা, মানুহ লাহে লাহে আহি আছে। আৰু এই হ'ল নলবাৰীৰ যিটো পদুম নগৰৰ এইখন হ'ল বজাৰ। আপোনালোক সম্পূৰ্ণভাৱে চাই থাকিব। পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা বাপতি সাহোন ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিবলৈ আহিছোঁ। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবটো কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি দিব। আৰু যদি ভাল ভাল ভিডিঅ' লাগে তেতিয়াহ'লে মোক ছাপোৰ্ট কৰি যাব। আজিলৈ ইমানতে মই জিতুমণি দাসে বাই বাই, জয় আই অসম।